হাই গাইজ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আৰু মই খনিকাই মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাম বিলাহী আৰু মটৰ আৰু পিঁয়াজৰ পাতেৰে মাছৰ জোল। গতিকে আপোনালোকে চাই থাকক মই কেনেকৈ বনাওঁ। এয়া মটৰখিনি বাকলি এৰুৱাই ল'লোঁ আৰু এইফালে পিঁয়াজ আৰু বিলাহীখিনিও কাটি ল'লোঁ। আৰু এইখিনি লৈছোঁ মছলা। ইয়াত আছে আদা নহৰু অকণমান, আৰু এইখিনি হ'ল সৰিয়হ, এইফালে জিৰা অকণমান আৰু ধনিয়াৰ গুড়ি। মছলাখিনি হৈ গ'ল ৰেডি। এইখিনি লৈছোঁ মাছ, আৰু ইয়াতে অকণমান নিমখ দিলোঁ, হালধি দিলোঁ, আৰু এইখিনি এতিয়া ভালদৰে সানি ল'ম। তাৰপিছত ভাজি ল'ম। সেয়া মাছখিনি দিলোঁ গৰম গৰম তেলত এৰি, আৰু এতিয়া এইখিনি মই ভাজি ল'ম ধুনীয়াকৈ। আজিৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মাছখিনি ভজা হৈ গ'ল, এতিয়া মই নমাই ল'ম। আৰু মাছ ভজা তেলখিনিতে অকণমান পাঁচফোৰণ দিলোঁ, আৰু এখন তেজপাত দিলোঁ। এতিয়া ইয়াতে পিঁয়াজখিনি দিম। অকণমান পিঁয়াজ দিছোঁ, আৰু ইয়াতে দিম এতিয়া পিঁয়াজৰ পাতখিনি। এইখিনি এতিয়া ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গ'ল, আৰু এতিয়া ইয়াতে দিম মই মছলা। প্ৰথমতে দিম ইয়াতে আদা নহৰু আৰু জিৰা ধনিয়াৰ পেষ্টখিনি, আৰু সৰিয়হখিনি মই অকণমান পিছত দিম। আৰু এইখিনি এতিয়া দি দিলোঁ, আৰু এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম। মছলাটো একদম ভালদৰে ধুনীয়াকৈ ভাজি ল'ব লাগিব। ইয়াৰ পৰা কেঁচা যিটো টেষ্ট থাকে সেইখিনি নোহোৱা হ'ব লাগিব। এইখিনি সৰিয়হৰ পেষ্টখিনি অকণমান পিছত দিম, ৰাখি দিলোঁ এইখিনি। এতিয়া মছলাটো হৈ গ'ল ভজা, আৰু এতিয়া ইয়াতে মই বিলাহীখিনি এড কৰিম। এয়া বিলাহীখিনি দি দিলোঁ, আৰু এইখিনিও এতিয়া মই ভালদৰে ভাজিম। বিলাহীখিনি ভালদৰে ভাজি ল'লোঁ, আৰু ভজা হ'ল। এতিয়া ইয়াতে মই এড কৰিম মটৰখিনি, কেঁচা মটৰখিনি বাকলি এৰুৱা। মটৰখিনি দি দিলোঁ। মটৰখিনি অকণমান পিছত দিব লাগে, আগতে দিলে আচলতে মটৰটো বেছিকৈ সিজি যায় আৰু খাবলৈ ভাল নালাগে। আৰু এতিয়া মই আগতে নিমখ আৰু হালধি দিয়া নাই, গতিকে মই এতিয়াহে নিমখখিনি আৰু হালধিখিনি ইয়াতে দি দিম। এয়া নিমখ দিলোঁ, সোৱাদ অনুযায়ী নিমখখিনি দি দিলোঁ। তাৰপিছত ইয়াতে দিম মই হালধিৰ গুড়ি, আৰু এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। এতিয়া বিলাহীখিনি একেবাৰে গলি যোৱালৈকে মই ভাজিম। মটৰ আৰু বিলাহীখিনি একদম সিজি গৈছে, আৰু এতিয়া সৰিয়হৰ পেষ্টখিনি ইয়াতে দিম। সৰিয়হৰ পেষ্টখিনি আচলতে দিয়াৰ পিছত বেছিকৈ ভাজিব নালাগে, কাৰণ বেছিকৈ ভাজিলে খাবলৈ তিতা হয়। লগে লগে পানী দিব লাগে, আৰু এনেকুৱা হ'ব লাগে মিশ্ৰণটো ভজা হোৱাৰ পিছত। আৰু এতিয়া মই ইয়াতে পানী দিম। পানীখিনি বেছি দিব নালাগে, কাৰণ অলৰেডি গোটেইখিনি সিজিয়ে গৈছে। মটৰ বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে, আৰু এতিয়া অকণমান পানী দিলেই হ'ব। পানীখিনি দি দিলোঁ, আৰু উতল অহাৰ পিছত অকণমান পিছত ইয়াতে মাছখিনি দি দিম। মাছখিনি দি দিলোঁ। এতিয়া
মটৰ আৰু বিলাহীৰ আৰু মাছেৰে বনোৱা জোলখন হৈ গ'ল মোৰ। আৰু শেষত এইখিনি লৈছোঁ ধনিয়াৰ পাত, আৰু ধনিয়াৰ পাতখিনি দি দিলোঁ। এইখিনি হ'ল জলকীয়াৰ গুড়িখিনিও দি দিলোঁ। এতিয়া মই এইখিনি হৈ গ'ল মোৰ, আৰু এইখিনি এতিয়া নমাই ল'ম। একদম ৰঙচুৱা হৈ গৈছে, খাবলৈ বহুত ধুনীয়া হৈছে, টেষ্টি হৈছে। আৰু এতিয়া খালেই হ'ল আৰু ভাতেৰে। আপোনালোকে এনেকৈ বনাই খাব, আৰু ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকেও জনাবচোন মোক। এইখিনি হৈ গ'ল মোৰ মাছেৰে বনোৱা বিলাহী আৰু মটৰৰ জোল। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে দেই। Oh, let me